ওপৰত কিবা কিবি শগুন চিলনি উৰি আছে গতিকে কোন মুহূৰ্তত আহি পেলাই চকুটো নিয়ে ওয়েলকাম বেক টু দ্য চেনেল এভৰিৱান মই জনে আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু এটা নতুন ৰবিবাৰ আৰু এটা নতুন ব্লগ যিসকলে মোক ৰেগুলাৰ চাই আছে তেওঁলোকে গম পায় যে মই কেৱল বন্ধৰ দিনবোৰত অৰ্থাৎ ৰবিবাৰ হওক বা হলিডেবোৰত মই ব্লগ বনাওঁ গতিকে আজি ৰবিবাৰ নতুন এটা ব্লগ মোৰ পিছফালে দেখা পাইছে এখন মেপ এখন একচুৱেলি ৱৰ্ল্ড টুৰৰ এখন মেপ হয় মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ আৰু এইটো হ'ল মোৰ ড্ৰিম টুৰ ৱৰ্ল্ড ট্ৰিপ গতিকে আশা কৰিছোঁ খুব সোনকালে এইটো পূৰণ হ'ব নাজানো কেতিয়ালৈ হ'ব কিন্তু 2021ত প্লেন কৰি আছোঁ যে ইউৰোপলৈ যাম বুলি জাষ্ট প্লেনে কৰিছোঁ কিমান দূৰ সফল হ'ব বাৰু নাজানো বহুত দিনৰ পৰা এটা ভাল মোবাইলৰ খুব দৰকাৰ আছিল কাৰণ আগৰ মোবাইলটো প্ৰায় পুৰণা হৈ পৰিছে এইটো দেখিছে মোটো এম যোৱা 3 বছৰৰ পৰা এইটো মোবাইল মই ব্যৱহাৰ কৰি আছোঁ খুবেই ভাল আছিল মোবাইলটো 4GB ৰেম 64GB ৰোম কিন্তু আপোনাৰ কি হ'ল যে খুব বেটাৰী ইছ্যু আছে আৰু মোবাইলটো যিহেতু পুৰণা হৈছে গতিকে প্ৰচেছৰটো অলপ উইক হৈ গৈছে মই অৰ্ডাৰ কৰিলোঁ এটা Redmi Note 8 Pro এইটো চাওক Redmi Note 8 Pro এটা মই অৰ্ডাৰ কৰিলোঁ এমেজনৰ পৰা কৰিলোঁ 18,000 ইয়াৰ ভেলু আছিল আৰু মই পালোঁ এইটো এৰাউণ্ড আপোনাৰ 16,000ত গতিকে মোবাইলটো লৈ ল'লোঁ মোবাইলটো মই উলিয়াই দেখুৱাইছোঁ আপোনালোকক আৰু এইটো হ'ল সেই মোবাইলটো Redmi Note 8 Pro খুব ভাল ৰিভিউ পাই আছিলোঁ গতিকে ভাবিলোঁ মোবাইলটো লৈ লওঁ আৰু মোক আপোনাৰ 15 বা 20,000ৰ ভিতৰত এটা মোবাইল দৰকাৰ হৈ আছিল গতিকে মই এইটোৱে চিলেক্ট কৰিলোঁ লাষ্টত গৈ পেলাই যিহেতু ৰিভিউখিনি খুবেই ভাল পালোঁ ইয়াৰ আপোনাৰ 6GB ৰেম আৰু 128GB ৰোম আৰু মোবাইলটোৰ লগতে মই এটা বেক কভাৰ পাইছোঁ আৰু চাৰ্জাৰ এইখিনিতো আছেই গতিকে আজিৰ যিটো ব্লগ হ'ব গোটেই ব্লগটো মই এই মোবাইলটো দি বনাম গতিকে চাই থাকক ভিডিঅ'টো যদি এনজয় কৰে কাইণ্ডলি লাইক কৰি দিব আৰু মোৰ ৰেগুলাৰ যিটো ব্লগিং ছেটআপ হয় এইটো দেখাত অলপ এনেকুৱা ধৰণৰ হয় অলপ মানে এইটোৱে হয় গতিকে ইয়াত মই ব্যৱহাৰ কৰোঁ Nikon D50-300 18x55mm লেন্স লগত ব্যৱহাৰ কৰোঁ মই এটা Boya BY-M1 অমনি ডিৰেকশ্যনেল মাইক অমনি ডিৰেকশ্যনেল এইকাৰণে হয় কাৰণ যিকোনো জাগাৰ পৰা যিকোনো ডিৰেকশ্যনৰ পৰা জিও ভইচ নাহক কিয় ই কেপচাৰ কৰে মানে মই যদি কেমেৰাটো ইটো চাইডেও ৰাখি থৈ দিওঁ আৰু ইফালৰ পৰা কৈ থাকোঁ তেতিয়াও ই কেপচাৰ কৰিব কিন্তু অমনি ডিৰেকশ্যনেল খুবেই বঢ়িয়া কোৱালিটি হয় ইয়াৰ আৰু লগত মই ব্যৱহাৰ কৰোঁ এডাল এডোফাইছৰ গৰিলা ট্ৰাইপড উইথ 360 ডিগ্ৰী ৰটেটিং হেড এইটো আপোনালোকে দেখিছে 360 ডিগ্ৰী ৰটেটিং হেড যোনফালে ইচ্ছা যি ডিৰেকশ্যনতে হওক মই ইয়াক ৰোটেট কৰিব পাৰোঁ কাৰণ কেতিয়াবা কিছুমান এনেকুৱা শ্বট ল'ব লগা হয় যিবোৰ আপোনাৰ মানে যিকোনো ডিৰেকশ্যনৰ ফালে থাকিব পাৰে শ্বটটো গতিকে ইয়াক যাতে মই নিজৰ ইচ্ছা অনুযায়ী ৰোটেট কৰিব পাৰোঁ ড্ৰেছ কৰি ৰেডি হ'লোঁ আৰু বৰ্তমান ওলাই যাওঁ বাহিৰত লগ ধৰিছিলোঁ দুজনমানক কিন্তু আজি তেওঁলোক নোলায় গতিকে আজিও আকৌ অকলে ওলাই যাব লাগিব আৰু যেতিয়া অকলে ওলাব লগা হয় তেতিয়া মানে এটা GoProৰ অভাৱ অনুভৱ কৰোঁ গতিকে অতি সোনকালে সেইটোও ল'ব লাগিব আৰু বৰ্তমান মই যাব ওলাইছোঁ ঘৰৰ পৰা বাইকখন লৈ লওঁ আগতে আৰে ইয়াতে বাইকখন নাই মই অলৰেডি বাহিৰত ওলাই থৈ আহিছিলোঁ পাহৰি গৈছোঁ হ'ব গতিকে বৰ্তমান গৈ আছোঁ মই আৰু এডাল চাওক ঘৰৰ ওপৰত মানি প্লেণ্ট মানে বহুতেই কৈছে মানি প্লেণ্ট লগালে পইচা হয় বোলে ময়ো লগাইছিলোঁ কিন্তু এতিয়ালৈকে হোৱা নাই দেখোন পইচা নাজানো কেতিয়ালৈ হয় আৰু যেতিয়া অকলশৰে থাকোঁ আৰু আহিবলৈ কোনো লগ নাথাকে তেতিয়া এটা জেগাত আহি পেলাই মই মানে সেই অকলশৰীয়া ফিলটো নকৰোঁ আৰু সেইটো হ'ল এইখিনি জেগা ব্ৰহ্মপুত্ৰ নদী মানে ইয়াত আহি পেলাই সেই ফিলটো নহয় যে মই অকলে আছোঁ বা অকলশৰীয়া হয় সেইটো ফিল নহয় মানে একচুৱেলি অকলশৰীয়া নহয় কিন্তু বৰ্তমান লগত আহিবলগীয়া কোনো নাই খৰালিত নদীৰ পানীখিনি প্ৰায় শুকাই যায় আৰু বাৰিষাত আপোনালোকে ভাবিব নোৱাৰে যে ইয়াত কিমান বেছি পানী হ'ব পাৰে এইখিনি চাওক এইবোৰ আৰু সেইটো লেভেললৈকে তাৰলৈকে পানী উঠে যোনটো আপোনাৰ ফেঞ্চি বজাৰ ঘাট হয় এইবোৰ যে দেখিছে এইবোৰ একচুৱেলি দলদল টাইপ হয় ইয়াত যদি ভৰি দিয়ে আপোনালোকে কিমান তললৈকে সোমাই যাব আপোনালোকে ভাবিব নোৱাৰে এই পিছফালে চাওক দুজনী ছোৱালী দেখা পাইছেনে এইফালে তেওঁলোকক ট্ৰাই কৰিছিল আৰু তেওঁলোক সোমাই গৈ আছিল ফাইনেলি তেওঁলোকে গম পালে যে ইয়াত যোৱাটো ঠিক নহ'ব ইমান মজা ভিউ ন ইয়াৰ পৰা মানে আপোনাৰ সৰুটো দূৰত দেখিছে উমানন্দ দেন আপোনাৰ এইফালে আছে উৰ্বশী আৰু এইখন হ'ল গোটেই নৰ্থ গুৱাহাটীখন মানে বঢ়িয়া লাগে আহি পেলাই পৰিৱেশটো আৰু বেলিটো ডুব গ'ল কিন্তু ডুব যোৱাৰ পিছত বেছি ভাল লাগে মানে ডুব যোৱাৰ যিটো টাইম বেলিটোৰ সেইটো বেছি ভাল লাগে Redmi Note 8 Proৰ মোৰ যোনটো বস্তু চবতকৈ বেছি ভাল লাগিছে সেইটো হ'ল ইয়াৰে যোনটো এক্সট্ৰা ৱাইড এংগল লেন্স সেইটো চাওক মানে ইমান চাৰাউণ্ডিংটো মানে গোটেইটো কেপচাৰ কৰে আৰু এইটো দূৰত দেখিছে এইটো হ'ল ৰোপৱে যোনটো গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈকে কৰা হৈছে খুব সোনকালে এইটো মুকলি কৰা হ'ব এই ৰোপৱেটো আৰু মই আহিম ইয়াতে এটা ব্লগ বনাবলৈ
গতিকে এইটো কাৰণে ৰেডি হৈ থাকিব, ব্লগটো খুব সোনকালে পাব। যেতিয়াও এখন মুকলি কৰা হ'ব ৰৌপিঅ'টো, আপোনালোকে খুব সোনকালে এটা ব্লগ পাব। ভাবিছোঁ এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, যিহেতু আন্ধাৰ হৈ আহিছে, গতিকে বহুত বেছি দেৰিলৈকে থাকি লাভ নাই। আৰু পিছফালে চাওক, দুনিয়াৰ ওপৰত কিবা কিবি শগুন চিলনি উৰি আছে, গতিকে কোন মুহূৰ্তত আহি পেলাই চকুটো নিয়ে নাজানো। গতিকে ইয়াৰ পৰা যাই পেলাই, ইয়াৰ পৰা ক'ত যাম নাজানো, মানে ত্ৰৈলোক্য আহি আছে, তাক লগ পাই পেলাই ডিচাইড কৰিম যে ক'ত যাব লাগে। বহুত দেৰি চান্দমাৰী অভাৰব্ৰিজত বহিলোঁ আৰু এতিয়া 20 টকীয়া ম'ম' খাব যাম দাদাৰ দোকানত। গতিকে আগতে ৰাস্তাটো পাৰ হৈ লওঁ। ৰ'ব ৰাস্তাটো আগতে পাৰ হৈ লওঁ, তাৰপিছত খাম ম'ম'। বাপৰে, গুৱাহাটীখনত যে ইমান বেছি গাড়ী চলে নহয়, কি হ'ব। মানে প্ৰত্যেকজন মানুহে নিজৰ সৰু কাম এটাৰ কাৰণে এখন গাড়ী লৈ আহে, গতিকে আৰু ট্ৰেফিক জাম নহয় কি হ'ব। পাৰ হ'লোঁ। আৰু মূৰত যিখন দেখিছে মই মাৰি আছোঁ, সেইখন একচুৱেলি মই হেয়াৰ ফল কমাবৰ কাৰণে মাৰোঁ, কিন্তু ঠাণ্ডা দিনত ঠাণ্ডা কমাবৰ কাৰণেও কামত আহে। দাদা ভালনে খবৰ? আৰু আপোনালোকেও যদি জোৰত তিনিআলিত এইখন ম'মৰ দোকানত অহা নাই 20 টকীয়া ম'ম' খাবলৈ, তেতিয়াহ'লে আহি চাওক এদিন, খুব বঢ়িয়া বনায়। এজন হ'ল দাদাজন, আহিব আপোনালোকে। এনেকৈ চাটনিটো ল'ব লাগে, এনেকৈ মুখখন কৰিব লাগে। ম'ম' খোৱা হ'ল আৰু বৰ্তমান গৈছোঁ শংকৰৰ ঘৰত। আৰু যিসকলে শংকৰক চিনি নাপায়, তেওঁলোকে মোৰ যদি অজব শাদী কি গজব কাহানী ভিডিঅ'টো চাইছিল, তেতিয়াহ'লে গম পাইছিল শংকৰৰ বায়েকৰ বিয়া আছিল সেইখন। আৰু যিসকলে চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপোনালোকে গৈ পেলাই ভিডিঅ'টো চাই ল'ব। এখন এনেকুৱা বিয়া যিখন ইতিহাসত কাহানিও আপোনালোকে দেখা নাই, ঘটা নাই, তেনেকুৱা এখন বিয়া, গতিকে চাই ল'ব। আৰু আপোনালোকে গম পাইছে, মই কৈছিলোঁ ত্ৰৈলোক্য আহিব, ত্ৰৈলোক্য মোক জইন কৰিব, একেলগে দুটা ঘূৰিব যাম, কিন্তু ত্ৰৈলোক্য নাহিল, কাৰণ সি মোক কল কৰিলে আৰু কল কৰি পেলাই ক'লে যে সি একচুৱেলি শংকৰহঁতৰ ঘৰত গৈ আছে, কাৰণ শংকৰো নাই আৰু বায়েকৰো বিয়া হ'ল। গতিকে খুৰা খুৰী অকলে আছে, বহুত দিন খবৰো লোৱা হোৱা নাই, গতিকে ভাবিলোঁ এবাৰ গৈ পেলাই খবৰ লৈ আহোঁ। গতিকে তালৈ গৈ আছোঁ এতিয়া। জাষ্ট আহি ঘৰ পালোঁ, কিন্তু ঘৰ পাই পেলাই ইমান বেছি গালি শুনিছোঁ। মোবাইলটো ছুইচ অফ হৈ গৈছিল, গতিকে ঘৰৰ পৰা কল কৰি আছিল, চিন্তা কৰি আছিল। আৰু এইটোৱে ৰিজন যে মোবাইলটো চেঞ্জ কৰিবলগীয়া হ'ল, কাৰণ খুব সোনকালে বেটাৰীটো ল' হৈ যায়, অফ হৈ যায়। গতিকে সেইকাৰণে মই মোবাইলটো চেঞ্জ কৰিবলগীয়া হ'ল। আৰু আজি মই যিটো ভিডিঅ' কৰিলোঁ, যিটো ভিডিঅ' আপোনালোকে চালে, এই ভিডিঅ'টো গোটেইটো কৰিছোঁ Redmi Note 8 Pro দি। গতিকে দেখুৱাব বিচাৰিছিলোঁ মোবাইলটো কেনেকুৱা হয়, বা মই নিজেও জানিব বিচাৰিছিলোঁ যে মোবাইলটো দি ভিডিঅ' কৰিলে কেনেকুৱা হয়, ব্লগ কৰিব পাৰি নে নোৱাৰি, কাৰণ বহুত জেগাত কেমেৰা এলাউ নকৰে, তেতিয়া মোবাইল এটা খুব দৰকাৰ, ভাল এটা মোবাইল। গতিকে জাষ্ট মই এইটো আজি টেষ্ট কৰিলোঁ। গতিকে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, কাইণ্ডলি লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু যদি চেনেলটোত ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে, এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক।